তাই ভয় লাগছে চাওক Hi friends, welcome to my YouTube channel Nabadeeplife. যাই আছো আমি শিলঙৰ ভিউ দেখাম তো আপোনালোকে চাই থাকিব ৰাতিপুৱা চাওক কেইটা বাজে 7:14 ৰাতিপুৱাই যাই আছো চিনি নাই হৈছে লেটস গো গাইস কলেজ খান ষ্টাৰ্ট দিলো লেটস গো Shillong 84 kilometer so friends first time bike loi Shillong jai aso ami so first time loi jai aso Shillong Finally guys, Jorabat palu, Jorabator পৰা এইফালে যাব আপোনাৰ সোনাপুৰ পাপৰা চাও যায় সো ৰাইট সাইডে শিলং যাম তো লেটস গো কেমেৰা মে So friends, অলপমান ৰখিছো so আৰু ইফালে চাওগে friends এইবিলাক দুনিয়াৰ তামুলৰ গাছ পাহাৰত দুনিয়াৰ তামুল আছে কল গাছ আছে এইখন মোৰ গণেশ বলক so guys পিয়াতে তাৰ মানে কোভিড ভ্যাকসিনৰ চেক কৰা হয় সো আপোনালোকে যদি মেঘালয় ইফালে যায় ইফালে সব গাড়ীবিলাক দেখিছে না গাড়ী সব ইয়াতে টেষ্ট কৰা হয় আৰু সাৰ্টিফিকেট মানে চেক কৰে আমাৰ যেহেতু কোভিড সাৰ্টিফিকেট আছে দুখন তো যাব দিছে আমাক So friends, Umiam আছে আৰু 36 কিলোমিটাৰ আৰু ডাউকি আছে 131
So এইখন ৰেষ্টুৰেণ্ট গাইজ বৰষুণ দিছে চ' এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ আমি ইয়াতে পাৰ্ক কৰি থৈ দিছোঁ অলপমান ৰখোঁ আৰু চাহ খাই যাওঁ গৰম গৰম চামোচা খাব লাগিব চ' ফ্ৰেণ্ডছ গৰম গৰম চাই চামোচা মিঠাই কৰিছোঁ বৰষুণ দিছে কেনেকৈ যাম এতিয়া বৰষুণ দিছে হা চ' ইফালে চাওক আৰু উমিয়াম লেক আছে 17 কিলোমিটাৰ চ' ফ্ৰেণ্ডছ বৰষুণ কমাই নাই দিয়ে আছে বৰষুণ আধা ঘণ্টা হ'ল ৰখিলোঁ ইয়াতে চাহ খালোঁ চ' 9:42 হৈ গ'ল গাইজ বাৰিছ ৰুক দিয়া ৰে বাবা চিটটো মুচি লওঁ ব'লা ব'লা যাব নেকি লেটছ গ' ব'লা লেটছ গ' গাইজ শ্বিলং যাব So friends, aku বৰষুণ দিছে চাওক ট্ৰাকখনক চাগে ফ্ৰেণ্ডছ টানবই পৰা নাই লোড তো ফ্ৰেণ্ডছ এনেকৈ শ্বিলঙত বাইকত আহি এটা মজাই বেলেগ লাগে চ' গুৱাহাটীত ইমান গৰম চ' ফ্ৰেণ্ডছ মোৰ গণেশ খানৰ আজি অগ্নি পৰীক্ষা আছিলে যিমান দূৰ সফল হৈছে বাৰু তথাপি অলপ পাৱাৰটো কম পাই আছোঁ একো নাই ফাৰ্ষ্ট ছাৰ্ভিচিং হৈছে মাত্ৰ জাষ্ট তো ফ্ৰেণ্ডছ এইফালে চাওক হাৱাইয়াদা এয়াৰপৰ্ট 12 কিলোমিটাৰ আছে জোৱাই আছে 80 কিলোমিটাৰ শিলচৰ ইয়াৰ পৰা আপোনাৰ 232 কিলোমিটাৰ আৰু শ্বিলং আছে 19 কিলোমিটাৰ so let's go South, next south. Oh my god. ফ্ৰেণ্ডছ এইখিনি জেগাত ৰখিছোঁ চাওক মই কিবা এটা বস্তু দেখাওঁ এইফালে চাওক এটা নিজৰা চ' ফ্ৰেণ্ডছ আমি শ্বিলঙতে আছোঁ বৰ্তমান চ' আগলৈকে আৰু কি কি দেখাওঁ আপোনালোকে চাই থাকিব চ' ফ্ৰেণ্ডছ আৰু বৰষুণ দি আছে এইফালে চাওক আজি আমাৰ যাব দিয়া নাই চ' ৰখি ৰখি যাই আছোঁ ত' যেনেকৈ নহওক আজি চাই যামেই শ্বিলংখন যিমানে বৰষুণ আহক
So friends, চাহৰ মজা লৈ আছো। So friends, বৰষুণ ৰখি গ'ল তো যাব লাগে জলদি লেটস গো ফাইনালি উমিয়াম লাগৰে এটা ভিউ পইণ্ট পাইছো। সো আপোনালোকে চাওক এইফালে ওহো লোকেশ্যন চাওক বৰষুণ দি আছে আৰু এইফালে চাওক ওপৰত দেখি চাওক মেঘ ফগ মৌচম চাওক কি ধুনীয়া এইফালে চাওক হাই লেটস গো গাইস ইয়াৰ পৰা যাব লাগে জলদি সো ফ্ৰেণ্ডছ আমি শ্বিলঙৰ চিটিৰ মাজত সোমালো সো আমি প্ৰথমতে যাই আছো এলিফেণ্ট ফল চাবৰ কাৰণে শ্বিলঙৰ কণ্টেইনমেণ্ট বাজাৰ আপোনালোকক ধুনীয়া এটা জেগা দেখুৱাৰ কাৰণে মই ৰখিছোঁ ইয়াতে এইফালে গোটেই শ্বিলঙৰ নাজাৰা চাওক আৰু এইফালে চাওক ফগ মেঘ চাওক এইফালে দেখিছেনে এই চাওক কিমান ওপৰত আছোঁ আমি গুৱাহাটীৰ পৰা এইফালে চাওক গোটেই শ্বিলঙৰ চিটি হয় চাওক ধুনীয়া লাগিছে চাওক সো ফ্ৰেণ্ডছ এইফালে চাওক এলিফেণ্ট ফলছ এইফালে যায় ৰাইট চাইডে যায় এইটো চাইডে আৰু এইফালে আপোনাৰ চিধা যায় নংগাষ্টন আৰু এইফালে আপোনাৰ লেফ্ট চাইডে যায় চহৰা লেফ্ট চাইডে চহৰা যায় চিধা যায় নংগাষ্টন আৰু এইফালে আপোনাৰ ৰাইট চাইডে এলিফেণ্ট ফলছ इधर ऐसे देखने के लिए कितना आदमी आता है एलिफेंट फॉल्स तो फ्रेंड्स इते गेट पास লৈ ললো তো फ्रेंड्स বাইকখন ইয়াতে পাৰ্কিং কৰি থৈ দিলো এইফালে আছে সৰু বাচ্চাৰ ঝুলেনি খেলা আৰু এইফালে আছে টয়লেট জেন্সৰ আছে এইফালে লেডিছৰ আছে এইফালে যাব পাৰিব আমি ওলাইছিলোঁ 7:30 বজাতে এতিয়া বাজিল 1:21 11 পইণ্ট এই বৰষুণৰ কাৰণে বহুত লেট হৈ গ'ল আৰু এইফালে চাওক ইয়াতে দোকান চকান আছে ইয়াতে বস্তু ল'ব পাৰে আপোনালোকে তো ফ্ৰেণ্ডছ হাজাৰ বৰষুণ নেওচি আমি ফাইনেলি আহি পালোঁ এলিফেণ্ট ফলছ চাওক এইফালে কি ধুনীয়া প্লেচ বেক চাইডে চাওক মাই গড এইফালে চাওক আপোনালোকে ড্ৰেছ পিন্ধিব পাৰে ইয়াতে এইফালে চাওক কালচাৰেল ড্ৰেছ পিন্ধি ফটো উঠি আছে আপোনাক দেখাই আছোঁ ৱাটাৰফলটো 1 2 3 এইফালে চাওক কি ধুনীয়া লাগিছে আৰু চাউণ্ডটো দেখিছেনে কি ধুনীয়া চাউণ্ড এটা আহি আছে আৰু এইফালে চাওক মানুহ তো ফ্ৰেণ্ডছ চাওক আমি ইমান নেচাৰেল জেগাত আছোঁ শ্বিলঙত কেনেকুৱা লাগিছে শ্বিলঙত বহুত ঠাণ্ডা গুৱাহাটীত যিমান গৰম নহয় ইয়াতে ইমান ঠাণ্ডা পাইছোঁ চ' ফ্ৰেণ্ডছ আপোনালোকে শ্বিলঙত আহিলে এইটো ফল মিছ নকৰিব কি ধুনীয়া জেগা হয় নেচাৰেল জেগা চাওক আপোনালোকে চাৰিওফালে গছ গছনি আছে সো ফ্ৰেণ্ডছ এতিয়া যাওঁ আৰু ইয়াতে বহুত সময় থাকিলোঁ চ' 2টা বাজে তো ইয়াৰ পৰা আৰু এতিয়া পুলিচ বজাৰ যাওঁ আমি
Let's go waterfall. ये सब कैसे बनाता है ये सब? यहाँ पे बनाता है। हाँ, कोरियन का है क्या सब? इसे प्राइस कितना है ये सब? 250। सो फ्रेंड्स আপোনালোকে ইয়াতে আহিলে এইবিলাক ধুনীয়া ধুনীয়া বস্তু নিব পাৰিব। সো গাইস রোল আহি গ'ল, এতিয়া খাই লওঁ, খাই লৈ পটাপট যাওঁ ইয়াৰ পৰা। তো ফ্ৰেন্ডছ খোৱা লোৱা হৈ গ'ল, এতিয়া যাব লাগে পুলিচ বজাৰ পিনে। সো ফ্ৰেন্ডছ শ্বিলঙৰ ভিউ পইণ্টটো চাব আহিছিলোঁ। চ' এতিয়া ক্লজ আছে, জুনৰ পৰা খুলিব, ক্লজ কৰা আছে। চ' ইচ্ছা আছিলে চাবৰ কাৰণে, তো এতিয়া ক্লজ হ'ব। চ' ফ্ৰেন্ডছ আমি আনলাকি শ্বিলঙৰ ভিউ পইণ্টটো চাব নোৱাৰিলোঁ। চ' নেক্সট কেতিয়াবা আহিম চাবৰ কাৰণে। সো ফ্ৰেন্ডছ এতিয়া আছোঁ আমি শ্বিলঙৰ পুলিচ বজাৰত। চ' বাইকখন ইয়াতে পাৰ্কিং কৰাই থলোঁ। এইফালে চাওক ডাঙৰ ডাঙৰ মল আছে। চ' ইয়াতে মল এখনত আহিছোঁ। চ' এইখনৰ গোটেই মলখনৰ নামটো হ'ল মাৰবা হাব। চ' ইয়াতে মানে ভাগ ভাগ আছে, দোকান দোকান আছে বেলেগ বেলেগ। এইফালে চাওক, ইফালে আছে ট্ৰেন্স, এইফালে বাহিৰৰ ভিউ। এইখন আৰু শ্বিলঙৰ মেইন টাউন বুলি ক'ব পাৰি আৰু। এইফালে চাগে বজাৰখন আছে ৰাইট চাইডে। চ' এতিয়া আনি আছোঁ আপোনালোকক একদম বজাৰখনত। এইফালে চাওক টেক্সো লমপেন। তো ভাইয়া প্ৰাইচ কিতনা है ये? 50। और इफाले 50 टकात দি আছে লমপেন, টেক্সো লমপেন। চ' এইবিলাক লমপেন শ্বিলঙতে পোৱা যায়। ये कौन सा फल है? हाँ, रास्पबेरी। कितना है दाम? इसका नाम क्या है? बीच। तो फ्रेंड्स এইটোৰ নাম কি হয়? बीच হয়, बीच। তো খাই পোৱা নাই, তো লৈ যাই আছোঁ আধা। চ' ফ্ৰেণ্ডছ এতিয়া যাব ওলাইছোঁ আমি। চ' কিছুমান বস্তু চোৱা নহ'ল ইয়াৰে, যেনেকৈ ভিউ পইণ্টটো চাব গৈছিলোঁ। চ' এইটোতো ক্লজ আছে, আৰু দুই এটা জেগা আছে আপোনাৰ চাব লগা। চ' এইটো চোৱা নহ'ল, নেক্সট কেতিয়াবা আহিম আৰু চাবৰ কাৰণে। চ' ইয়াৰ পৰা যাওঁ আৰু বৰষুণৰ কাৰণে বহুত লেটো হৈ গৈছিলে আমাৰ, নহ'লে আৰু বহুতখিনি জেগা চাওঁ। চ' ফ্ৰেণ্ডছ শ্বিলঙৰ এইটো এটা চাব লগা জেগা, ৱাৰ্ডছ লেক শ্বিলং। তো ইয়াতে এইটো টিকট কাউণ্টাৰ, ইয়াতে টিকট কাটিব লাগিব। 20 টকা টিকট। এইফালে চাওক কি ধুনীয়া পাৰ্ক এখন আছে। ইয়াতে চাওক বট উঠি আছে, বটৰ ভিউটো চাই লওক। চ' ফ্ৰেণ্ডছ বটিঙৰ কাৰণে দুখন টিকট কাটি ল'লোঁ আমি দুইজনে। চ' 100 টকাকৈ লয় এজনৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে? ব'লা ব'লা। চ' ফ্ৰেণ্ডছ আজি ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ল'ব যাই আছোঁ বটিঙত। চ' আপোনালোকে চাই থাকিব, আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো প্লিজ ইয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ বহুত কষ্ট কৰি এই বৰষুণত জিকি জিকি ভিডিঅ' বনাইছোঁ। প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব, মৰম দিব। চ' এনেকুৱা ভিডিঅ' আৰু পাই থাকিব নতুন নতুন।
তো এতিয়া বলক আমি বটিঙত উঠো, বটিঙৰ এটা মজা লওক আপোনালোকেও, আমিও এনজয় কৰোঁ। লেটছ গো। চ' ফ্ৰেণ্ডছ বটত উঠিব যায়। এইফালে চা ভয় লাগছে নেকি? ভয় লাগছে চাওঁ তাই ভয় লাগছে চাওক। চ' ফ্ৰেণ্ডছ এইফালে চাওক, এক্সিডেণ্ট হৈ যাব নেকি এতিয়া। চ' ফ্ৰেণ্ডছ চাওক, ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ লৈ আছোঁ বটিঙত। অ' মাই গড, আপোনালোকে ল'ব, যোনে যোনে মোৰ নিচিনাকৈ লোৱা নাই এইবিলাক এক্সপিৰিয়েঞ্চ লৈ চাব। শ্বিলঙত যদি আহে, শ্বিলঙত বুলি নহয় আপোনালোকে য'তে যায়, যদি এনেকুৱা আছে বটিঙৰ ব্যৱস্থা, চ' আপোনালোকে ইয়াতে উঠি যাব একবাৰ। এইফালে চাওক, মজা লাগিছে, মজা। অ' মাই গড, আছো কেনেকৈ চলাই। এইডাল চাওক, এইডাল চাইকেলৰ নিচিনা বস্তু। এনেকৈ আপুনি এনেকৈ পেডেল মাৰিব লাগে, এনেকৈ চাওক। এইফালে চাইকেলৰ নিচিনা আৰু চেম চাইকেলৰ নিচিনা এনেকৈ পেডেল মাৰি থাকিব লাগে। এতিয়া বৰ্ডখন কেনেকৈ ঘূৰিব আপোনালোকে চাই থাকিব হা। এইডাল হেৰি হয়, গিয়াৰ বক্স হয়। এইফালে ৰাইট চাইডে দিলে গাড়ীখন লেফ্ট চাইডে যাব, বৰ্ডখন লেফ্ট চাইডে ঘূৰিব। সেইফালে দিয়ে, এইটো চাইডে দিয়ে, এইফালে ঘূৰিব। বৰ্ডখন এইফালে ৰাইট চাইডে ঘূৰিব। বটিঙৰ পৰা গোটেই পাৰ্কখন মই দেখাই দি আছোঁ। চাৰে 5টা বাজি গ'ল। তো ইয়াতে আছোঁ শ্বিলঙতে, যাবই পৰা নাই। ইচ্ছা জনাই যাব, ইমান ধুনীয়া মৌচম, ইমান ধুনীয়া প্ৰকৃতিৰ। গুৱাহাটীত ইমান যাম জঁটৰ মাজত, ব্যস্ততাৰ মাজত থাকোঁ। চ' আজি বহুত দিনৰ মূৰত আহি প্ৰকৃতিৰ মাজত, গাছ গছনিৰ মাজত, পাহাৰত, নেচাৰেল জেগাত আছোঁ। চ' আমেজিং, মাইণ্ড ব্লয়িং ইয়াৰ। চ' আপোনালোকে আহিব মাজে মাজে এনেকৈ। চ' ফ্ৰেণ্ডছ ফাইনেলি বটিঙত উঠা হৈ গ'ল, বহুত টাইম উঠিলোঁ। ফ্ৰেণ্ডছ বলক, দিনটো একো খোৱাই নাই ঘূৰাৰ টাইপত, শ্বিলঙৰ টাইপত খাবাই পাৰি গৈছোঁ, ভাতো খোৱা নাই এতিয়ালৈকে। চ' ফ্ৰেণ্ডছ ইয়াৰ পৰা যাওঁ আৰু ডাইৰেক্ট গুৱাহাটী যাম। ৰাস্তাত চাগে কিবা খায়ো যাম, একো খোৱাই নাই। চ' আপোনালোকে প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু প্লিজ অলপমান ছাপোৰ্ট দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু আমাৰ নতুন ভিডিঅ' আহি থাকিব এনেকৈ, নতুন জেগাত যাই থাকিম। থেংক ইউ। চ' আহি গ'ল বাটাৰ নান, আৰু এইফালে বাটাৰ চিকেন মছলা, এইফালে আছে পিঁয়াজ। খাবানে? খোৱা ঠিকছে।